নমস্কাৰ বন্ধুসকল তো যিসকল কেণ্ডিডেটে LP UP টিচাৰৰ প্ৰফেশ্যনেল মেৰিট লিষ্টৰ নাম আহিছে তো আপোনালোকক সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ। তো আজি আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম যে ME স্কুলৰ টিচাৰ এজনে অৰ্থাৎ LP স্কুলৰ টিচাৰ এজনে কিমান চেলাৰি পায়। আৰু আজি মই আপোনালোকক এখন পে স্লিপ দেখুৱাম আৰু এই পে স্লিপখন এপ্ৰিল মাহৰ পে স্লিপ হ'ব আৰু পে স্লিপখন মোৰ ফ্ৰেণ্ডৰ হয় একচুৱেলি। তো তেওঁ 2022 চনত ME স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে জইনিং কৰিছে। তো বৰ্তমান তেওঁ কিমান চেলাৰি পাই আছে তো আপোনালোকক মই পে চেলাৰিটো দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাব। তো আপোনালোকৰ আগত এনেধৰণৰ পে স্লিপ এখন আহিছে। ইয়াতে আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ আছাম আৰু আপোনালোকৰ যিটো ব্লক হয় তাৰ ইয়াতে নাম লিখা থাকিব আৰু ইয়াতে আপোনালোকে দেখিছে এপ্ৰিল 2023 আৰু ইয়াতে কেণ্ডিডেটগৰাকীৰ নাম আছে আৰু ইয়াতে প্ৰাণ নংবিলাক মই হাইড কৰি দিছোঁ বেংক একাউণ্ট নাম্বাৰবিলাক পাৰ্চনেল চিকিউৰিটি ৰিজনৰ কাৰণে। আৰু আপোনালোকে ইয়াতে দেখিছে ৰেজিষ্ট্ৰেশ্যনত দেখিছে এছিষ্টেণ্ট টিচাৰ ME খণ্ডত পাইছে। তো ইয়াতে আপোনালোকে বেছিক পে'টো দেখিছে যিজন কেণ্ডিডেট আছে অৰ্থাৎ যিজন টিচাৰ আছে টিচাৰজনে বেছিক পে' বৰ্তমান পাই আছে 14,000 বেছিক পে' পাই আছে আৰু প্লাছ গ্ৰেড পে' পাই আছে 8,700 টকা। তো টোটেল বেছিক পে' প্লাছ গ্ৰেড পে' তো টোটেল পে' হৈ গৈ 22,700 টকা। তো বৰ্তমান 22,700 টকা বেছিক পে' পাই আছে আৰু ইয়াতে যিটো ইনক্ৰিমেণ্ট লাগিলে তো তাৰ কাৰণে অকণমান বেছিক পে'টো বাঢ়িছে। তো আপোনালোকে গম পালে বেছিক পে' 22,700 টকা হৈছে। তো নেক্সট এতিয়া আপোনালোকৰ দিয়া আছে ডিয়াৰনেছ এলাউন্স আৰু বৰ্তমান যিহেতু ডিয়াৰনেছ এলাউন্স 42% দিয়ে অৰ্থাৎ 42% দি আছে বেছিক পে'ৰ। তো তেনেকৈ 42% যদি আপোনালোকে ওলায় 22,700 তো আপোনালোকৰ ইয়াতে আহিব 9,534 টকা আপোনালোকে দিয়ে আপোনালোকে পাব অৰ্থাৎ যিটো ডিয়াৰনেছ এলাউন্স 42%। তো নেক্সট আপোনালোকৰ যিটো হাউচ ৰেট এলাউন্স আছে তো হাউচ ৰেট এলাউন্সটো আপোনালোকক দিছে 1,589 টকা। তো যিটো হাউচ ৰেট এলাউন্স আছে হাউচ ৰেট এলাউন্সটো আপোনালোকৰ 1,589 টকা দিছে। আৰু নেক্সট আপোনালোকৰ ইয়াতে আহিছে মেডিকেল। তো মেডিকেলৰ কাৰণে আপোনালোকক এলাউন্স দিছে 600। তো আপোনালোকে মেডিকেলৰ এলাউন্স পাব 600। তো নেক্সট আপোনালোকৰ গ্ৰছ টোটেল হৈছে গৈ 34,423 ৰুপিজ কেণ্ডিডেটজনে গ্ৰছ পে' পাইছে আৰু 2022 চনত জইনিং কৰিছে কেণ্ডিডেটজনে। তো এতিয়া আপোনালোকে পালে এপ্ৰিল মাহৰ টোটেল গ্ৰছ পে' চেলাৰি হৈছে 34,423 ৰুপিজ আৰু ইয়াতে আপোনালোকৰ NPSত কাটিব। তো আপোনালোকে NPSত এতিয়া দেখিছে 3,223 ৰুপিজ NPSত কাটিছে 3,223 ৰুপিজ NPSত কাটিং কৰিছে। আৰু নেক্সট আপোনালোকৰ ইয়াতে যিটো GIS টেক্স আছে তাতে আপোনালোকৰ 200 টকা কাটিছে। আৰু নেক্সট ইয়াতে আপোনালোকৰ এটা আছে P টেক্স আছে। তো P টেক্সৰ আপোনালোকৰ 208 টকা কাটিছে আৰু এই P টেক্সটো হৈছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ টেক্স হয়তো 208 টকা কাটিছে। তো তেনেদৰে আপোনালোকৰ টোটেল ডিডাকশ্যন হৈছে 3,631 ৰুপিজ ডিডাকশ্যন হৈছে। তো 34,423 ৰুপিজৰ পৰা 3,631 ৰুপিজ যদি আমি ডিডাকশ্যন কৰি দিওঁ তেনেহ'লে আমাৰ নেট পে'মেণ্ট আহিব 30,792 ৰুপিজ। তো কেণ্ডিডেটজনে এপ্ৰিল মাহত 30,792 ৰুপিজ পাইছে আৰু এই কেণ্ডিডেটজন যিহেতু ME খণ্ডত এছিষ্টেণ্ট টিচাৰ ME অৰ্থাৎ LP টিচাৰ হয়। তো আপোনালোকে দেখিলে এজন ME স্কুলৰ টিচাৰে কিমান চেলাৰি পাই আছে প্ৰেজেণ্ট টাইমত। তো আপোনালোকে দেখিছে এপ্ৰিল মাহৰ 2023 চেলাৰি হয় প্ৰেজেণ্ট টাইম। তো আপোনালোকে গম পালে LP স্কুল টিচাৰ এজনে কিমান চেলাৰি পাই আছে। তো আপোনালোকক মই এইখিনিয়ে জনালোঁ। তো আপোনালোকে ভিডিঅ'টো চাই হয়তো কিবা ইনফৰ্মেশ্যন অকণমান ল'ব পাৰিলে। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। তো থেংকছ ফৰ ৱাচিং।